হয়, আজি সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তামোলপুৰ আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সহযোগত আৰু তামোলপুৰবাসী অঞ্চলবাসীৰ ৰাইজৰ আতিথ্যত শৰণীয়া কছাৰী কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে আৰু প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি মুখ্য দ্বাৰ উদ্ঘাটন, গোঁসাই ঘৰৰ দ্বাৰ উদ্ঘাটন, গছপুলি ৰোপণি সকলোবিলাক কাৰ্যসূচী খুব সুন্দৰভাৱে সমাপন হৈ গৈছে। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচীসমূহো আমি সফলভাৱে সমাপন কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। গতিকে এই দুয়োটা দিনৰ সকলোবিলাক কাৰ্যসূচী সফলভাৱে সমাপন কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি সকলো ৰাইজৰ সহায় সহযোগিতা আমি নিশ্চিতভাৱে পাইছোঁ আৰু অনাগত যিখিনি কাৰ্যসূচী আছে সেইখিনিও খুব সুন্দৰৰূপে চলি যাব বুলি আমি আশা ৰাখিছোঁ। কাৰ্যসূচী হৈ গ'ল, ইয়াৰ পিছত আমাৰ ৰাজ্যিক ভিত্তিত শৰণীয়া কছাৰী মাছমৰীয়া লোকনৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ব, আলোচনা চক্ৰ ইয়াত অনুষ্ঠিত হ'ব আৰু বিশেষভাৱে শৰণীয়া কছাৰীৰ সাহিত্য সভা অসমে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত অৱদান আগবঢ়োৱা শৰণীয়া কছাৰী জনগোষ্ঠী তিনিগৰাকীকৈ পুৰোধা ব্যক্তিক ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰিব। তো এনেধৰণে আজি দিনৰ ভাগত এই কাৰ্যসূচীসমূহ হোৱাৰ পিছত সন্ধিয়া বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে আজিৰ দিনটোৰ কাৰ্যসূচীসমূহ সমাপ্ত হ'ব। অহাকালি মুখ্য অতিথি হিচাপে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীক আমন্ত্ৰণ জনাইছিলোঁ, কিন্তু তেখেতৰ বিভিন্ন ধৰণৰ কৰ্মব্যস্ততাৰ হেতুকে তেখেত আহি উপস্থিত হ'ব নোৱাৰিব। তথাপি ৰাজনৈতিক ক্ষেত্ৰৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰৰ পুৰোধা ব্যক্তিসকল আহি আমাৰ মাজত উপস্থিত হ'ব। বিশেষকৈ লোক সংস্কৃতিৰ গৱেষক তথা পূব কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক আমাৰ আটাইৰে শ্ৰদ্ধাৰ ডক্টৰ উমেশ চন্দ্ৰ ডেকা ছাৰ আমাৰ মাজত উপস্থিত থাকিব। ঠিক তেনেদৰে অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক ইয়াত উপস্থিত থাকিব। বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদককে ধৰি কেইবাগৰাকীও শৰণীয়া কছাৰী জনগোষ্ঠী গৱেষণা কৰি ইতিমধ্যে PhD ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱা কেইবাগৰাকীও শ্ৰদ্ধাৰ ব্যক্তি ইয়াত উপস্থিত থাকিব। গতিকে দিল্লীৰ পৰাও আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্যনৰ মুখ্য সম্পাদক তথা দিল্লীৰ পৰাও আমাৰ অতিথি ইয়াত আহি উপস্থিত হ'ব। গতিকে আমি মুকলি সভাখনক খুব সুন্দৰ ৰূপত আগবঢ়াই লৈ যাব পাৰিম বুলি আমি আশা